মানুহৰ যিটো শ্ৰম কৰিব পৰা শক্তি তাৰ তুলনাত আমাৰ ভাৰতীয় পিছ পৰি আছে। মই উদাহৰণৰ কাৰণে কৈছো, যদি ৰাজহুৱা প্ৰতিষ্ঠানবিলাক প্ৰত্যেকখণ্ডই মানে ভাল আৰ্থিক স্থিতিৰে আগবাঢ়ি গ'লহেঁতেন, তেতিয়া হয়তো ব্যক্তিগতকৰণ কৰাৰ কথা নহ'ল। তুমি ভাবানে যে আমাৰ ভাৰতীয় মানুহৰ যিটো মানসিকতা, কৰ্মস্পৃহা, সেইবোৰ সলনি নকৰাকৈ মানে সেইবোৰ সালসলনি নকৰাকৈ মানে কেৱল ৰাজহুৱা খণ্ডৰ যদি কৰোঁ, ৰাজহুৱা খণ্ডৰ পৰা ভাৰতৰ যিটো উন্নতি বেছি দৌৰে নাযাওঁ। আমাৰ অসমলৈ উদাহৰণ দিছোঁ। ভাৰতীয় মানুহ শাৰীৰিক কষ্ট কৰিব নোৱাৰে, মানসিকভাৱে কষ্ট কৰিব নোৱাৰে যদি কোৱা হয়, তেতিয়াহ'লে আমাৰ চাহ বাগানবোৰ বেছি দৌৰ নাই। তেওঁলোকৰ নিচিনা কঠোৰ পৰিশ্ৰম কৰিব পৰা আৰু কোনোবা উদাহৰণ দিব পাৰিম নেকি? তেওঁলোকে ইমান কঠোৰ পৰিশ্ৰম কৰিছে, অথচ আজি চাহ বাগিচাসকলৰ মহিলাসকলে গৰ্ভৱতী অৱস্থা আটাইতকৈ বেছি, তেওঁলোকৰ মৃত্যুৰ হাৰ বেছি। ইয়াৰ কাৰণ তেওঁলোকৰ উপযুক্ত শিক্ষা পোৱা আৰু যেতিয়া ব্যক্তিগতকৰণ কৰা হ'ব আৰু তেওঁ মাচুল বৃদ্ধি কৰা হ'ব, তেওঁলোকে কেতিয়াও ব্যক্তিগত চিকিৎসা বা ব্যক্তিগত শিক্ষা কেতিয়াও লাভ কৰিব নোৱাৰিব। গতিকে তেওঁলোকক আৰু অধিক দুৰৱস্থাৰে ঠেলি দিয়া হ'ব আৰু সেই তাৰ কাৰণে ভাৰতবৰ্ষৰ অৰ্থনীতি কেতিয়াও নহয়। আৰু তাৰ লগে লগে এটা উদাহৰণ দিওঁ যে ৰাজহুৱা শিক্ষা খণ্ড বা ৰাজহুৱা যিটো অনুষ্ঠান প্ৰতিষ্ঠান